हेलो गाइज वेलकम बैक टू माई यूट्यूब चैनल। तो गाइज आज 1 জানুৱাৰী আৰু সেইকাৰণে সকলো অসমবাসী ৰাইজলৈ মই ৰাকেশ ডেকাই নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ আৰু আশা কৰোঁ সকলোৰে আগন্তুক 2022 বৰ্ষটো ভাল হওক। আৰু এতিয়া আমি আহিছোঁ এটা 1 জানুৱাৰী বুলি খানা এটা খাবলৈ আমি ফ্ৰেণ্ডবিলাকৰ লগত। তো আপোনালোকক সকলোবিলাক দেখুৱাই থাকিম, তো আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। তো লেটছ গো। তো গাইজ তেনেকৈ ভিডিঅ' বনাম বুলি কোনো ধৰণৰ মই কথা মানে ভবা নাছিলোঁ, কিন্তু ফ্ৰেণ্ডবিলাকে কৈ আছে যে বনাই দিয়া তই এনেই বেলেগত গ'লে ভিডিঅ' বনা আজিনো কিয় বনাব নালাগে বুলি কোৱাৰ কাৰণে মই আজি এটা বনাই দিলোঁ বাৰু। মই খাতি দৰঙীয়া ভাষাত বাৰু বনাবলৈ চেষ্টা কৰি থাকিম, তো আপোনালোকে চাই থাকিব ভিডিঅ'টো। তো গাইজ আপোনালোকে দেখিব পাৰে যে আমি অহাৰ আগতে অলৰেডি ইয়াততো বহুত মানুহ আহিছে। তো আমি খাই আছোঁ চিপাঝাৰৰ কালী মন্দিৰৰ ওচৰত। আৰু গাইজ আহিয়ে জীয়াবিলাক মানে আমাৰ দৰঙীয়া ভাষাত জীয়া আৰু ছোৱালীবিলাকে মানে আঞ্জা পাচলি কোটাত লাগি গৈছে, এয়া আপোনালোকে দেখিছে। তো আজি ধামাকা হ'ব, মানে ধামাকা খানা। আৰু গাইজ এনেকৈ আমি সকলোৱে একেলগে ব্ৰেকফাষ্ট কৰি ল'লোঁ, কণী নিমকি চাহ তেনেকৈ। তো এয়া ছোৱালীবিলাকে এনেকৈতো আঞ্জা কুটিয়া আছে, আপোনালোকক বাৰু মই সকলোকে দেখুৱাই দিছোঁ, আপোনালোকে চাই থাকক মোৰ ভিডিঅ'টো। তো গাইজ এতিয়া আমাৰ আহি গ'ল চাউণ্ড ছিষ্টেম আৰু এতিয়া হ'ব ফুলকা হাইৱালা ডেন্সটো। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। তো গাইজ এনেকৈ আমি হাঁহি ফূৰ্তিৰ মাজেৰে আমাৰ খানাৰ মানে এনেই ডেন্স কৰি আছোঁ। আৰু আপোনালোকে ক'ত 1 জানুৱাৰী বুলি খানা খালে, তো সেইটো আপোনালোকে প্লিজ কমেণ্ট কৰি জনাব, আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিছে প্লিজ সেইটোও কমেণ্ট কৰি জনাব। ব্লগ মানে বনাই থাকিব পৰা নাই, কাৰণ সেইফালে চাউণ্ড ছিষ্টেম ইফালেও আছে, আমাৰো দেখিছে আপোনালোকে। তো সেইকাৰণে আমাৰ ভইচ অভাৰৰ জৰিয়তে যিখিনি দেখুৱাব পাৰিছোঁ দেখুৱাই আছোঁ। আৰু ইয়াতে বোলে ওলাই মোৰ ভিডিঅ' শ্বেয়াৰ কৰি থাকে, সেইকাৰণে ওলাই দিছোঁ আৰু। তো গাইজ আমি এনেকৈ নাচি থাকোঁতে আমি পাহৰিয়ে গ'লোঁ যে খানা বনাই আছে, আমি চাব আহিব পাৰিছোঁ। তো এতিয়া চালোঁ আৰু বনাই আছে, আৰু বেছি সময় নাই হৈ যাব। আৰু ভাগৰ লাগিছে, সেইকাৰণে অলপ এনেকৈ ওলাই আহিলোঁ। তো আগফালে বাৰু ইয়ে যাই আছে, তো দেখুৱাই থাকিম। ভাগৰ লাগছে লাগছি। নমস্কাৰ দিমে মই এডি ক্লিপটো দিমে ফটো উদ্ধাৰ পষ্ট দিয়ে দেই একখান চাওঁ। অ'কে গাইজ, মোৰ আৰু মোৰ ফ্ৰেণ্ডখিনিৰ তৰফৰ পৰা সমূহ অসমবাসী ৰাইজলৈ হেপী নিউ ইয়েৰ। গাইজ বহুত
বহুত নাছিলোঁ, বহুত আটা পালোঁ। এতিয়া খাব যাব লাগে আমি ভাত। তো গাইছ এতিয়া আমি খাব যাই আছোঁ আমাৰ আজি ভোজ। কি বুলি কয় আপোনালোকে ইয়াত আহি আছে বাৰু এনেকৈ মই আগত আহি আছোঁ। গাইছ এতিয়া আমি আমাৰ দিনৰ আহাৰ মধ্যাহ্ন ভোজন যি কয় আপোনালোকে ভোজ যি কয় আমি এতিয়া খাব বহি গ'লোঁ। মিনাল কিবা কবি আৰু এই খানাৰ কি বুলি ক'ম কিবা কবি আৰু মোৰ যদি কোনোবা ফ্ৰেণ্ড চাই আছে মই মিনালক কি বুলি মাতোঁ কমেণ্টত লিখি দিবি ধুনীয়া। কোনোবা চাই আছা যদি দেই এতিয়া আমি ভোজ খাব বহি গ'লোঁ। আৰু এটা বস্তু ভাল লাগছে যে মানে কলপাতত দিছি তো দিয়া নাই দিব এয়া আহি আছে। তো এইটো বস্তু ভাল লাগছে কলপাতত খাম পথাৰৰ মাজত। তো আমাৰ এনেকৈ সকলো ফ্ৰেণ্ডবিলাক ভাত খাবলৈ বহি গ'ল। তো আপোনালোকে চাই থাকক ভিডিঅ'টো একেলগে। তো গাইছ দিলে ভাত দালি আহি আছে বাৰু বাকীগিলা। তো আমি খাওঁ। এই মুখখন টাঙা মেলি খাব অ'কে মহিলা আৰম্ভণি লগাই দিব লাগিব। দুটা থৈ দি মিনালে পাৰব দেখা আৰু এটা থাকিল সৰু না অলপ চঞ্চনাই লৈ লৈ এতিয়া গাইছ আমি খাওঁ আৰু খাই লগ পাই আছোঁ আপোনালোকক। ভিডিঅ'টো ইমান আছিল, যদিও ভাল লাগিলে তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এইটো 2022 চনৰ প্ৰথমটো ভিডিঅ'টো কেনেকুৱা লাগিলে প্লিজ কমেণ্টটো প্লিজ কৰিব। আৰু পুনৰবাৰ মোৰ তৰফৰ পৰা সকলোকে হেপ্পী নিউ ইয়েৰ। ৰাস্তাত আছোঁ এতিয়া আমি যাব ওলালোঁ সকলো। তো লগ পাম নেক্সট ব্লগত। টিল দেন বাই বাই।